শ্ৰোতা বন্ধু এইখিনিতে আপোনালোকৰ বাবে আগবঢ়াবলৈ লৈছো এটি চুটি গল্প হৃদয়ৰ বিখন্নতা যাযাবৰী জোনাকীৰ কণ কণ পোহৰ পৰি উজলি উঠা জীৱনত যেন বিশ্বাসঘাতকতা শব্দটো আহিলে সকলো পোহৰ গুচি যেন অন্ধকাৰ হৈ পৰে অশান্ত হৈ পৰে হৃদয় যিয়ে কাৰোবাৰ মৰমত আত্মহৰা হৈ সমাজৰ সকলো নিয়মকো নেওচি পাবলৈ উৎসুক হয় যাৰ কলিজাৰ হিৰে হিৰে কেৱল তাইৰ গুণগুণনি যাক বিশ্বাস কৰি মনৰ মনে কথাৰ কথাও ব্যক্ত কৰে যদি সেইজনে বিশ্বাসঘাতকতা কৰে আনদিনাতকৈ আজি অলপ বেছি বেগাবেগিকৈ গেৰেজলৈ গলো গৈ তাত দেখা পালো খুৰাৰ লগতে আন দুজনৰ উপস্থিতি দেখাত চাহাবৰ দৰে মই গৈয়ে খুৰাক মাত লগালো খুৰা সুব্ৰত তই দেখো কলেজৰ পোছাকত আহিলি খুৰা আজি মোৰ কলেজৰ প্ৰথম দিন সেইবাবে লৰালৰিকৈ আহিলো কি কাম আছে সোনকালে কওক মই কলেজৰ পৰা আহি কৰিম গেৰেজটো মোৰ খুৰাৰে দেউতা ঢুকোৱাৰ পাছৰে পৰা মই তাতে কাম কৰি মা আৰু মই টুকটাককৈ চলি থাকো এনেতে খামি জামি এজনী ছোৱালী স্কুটিখন ঠেলি ঠেলি লৈ আহিছে মোৰ গাড়ীখন পামচাৰ হৈছে ঠিক কৰি দিয়াচোন নাই নাই এতিয়া নহব থৈ যোৱা দেখা নাই মই কলেজত যাব আহিছো মইওতো যাম আগতে ঠিক কৰি দিয়া না গাড়ী ভাল কোনে কৰে তুমি নে মই গতিকে এতিয়া নোৱাৰো এনেতে খুৰা আহি পালে চাওকচোন খুৰা গাড়ীখন পামচাৰ হৈছে আৰু সি ঠিক কৰি নিদিয়ে নাই খুৰা সদায় তাই নিজে পামচাৰ কৰি লৈ আহে মই এতিয়া ঠিক কৰিব নোৱাৰো পিছে মই এতিয়া কলেজলৈ কিহত যাম তাতে আজি প্ৰথম সকলো অচিনাকি কি কৰো এতিয়া মই ঐ কাজিয়াখন কৰি নাথাকিবি এই মোৰ গাড়ীখনকে লৈ যা দুটে আনদিনাৰ দৰে আজিও তাইৰ বুদ্ধি সফল হ'ল বোলা গাত নধৰবি কিন্তু মোৰ গুট গুটি উঠে মই নধৰাকে নোৱাৰো নিহাৰিকা মোৰ দেউতাৰ বন্ধুৰ ছোৱালী আমি সৰুৰে পৰা একেলগে ডাঙৰ দীঘল হৈছো তাই বহুত উৎপত্তিয়া চঞ্চল আছিল যদিও হৃদয়খন বৰ কোমল তাই মোৰ লগত কাজিয়া নকৰাকৈ থাকিব নোৱাৰিছিল আৰু তাই কাজিয়া নকৰিলে মোৰো ভাল লগা নাছিল এনেকৈয়ে সময়বোৰ পাৰ হৈ গ'ল আমি ইজনে সিজনক এৰি থাকিব নোৱাৰা হলো জীৱনত প্ৰথমবাৰৰ বাবে ভাল পোৱাৰ অনুভৱ হ'ল নজনাকৈ দৈনিক কাম কাজৰ ধৰণ সলনি হ'ব ধৰিছিল পৃথিৱীখন ৰঙীন হৈ পৰিছিল আমাৰ কথা লাহে লাহে ঘৰৰ মানুহৰো কাণত পৰিছিল ডিগ্ৰী কমপ্লিট হ'ল ৰিজাল্টটো মোটামুটি ভালেই হৈছে মই এপ্লাই কৰি থৈ দিয়া কোম্পানীটোৰ পৰা খবৰ আহিছে যে অহা 3 দিনৰ ভিতৰত বাংগালোৰলৈ যাব লাগে এনেতে নিহাৰিকা আহি পালে তুমি বোলে বাংগালোৰলৈ যাবা ফাইনেলি ৰিজাল্টটো পালো তাত যাম পুৰা এনজয় কৰিম চিন্তা নাই আৰু পুৰা তাতে সেটেল হৈ যাম আৰু মোৰ কি হ'ব তোমাৰ কি হয় মই কি জানো আৰু কি তুমি এনেকে ক'ব পাৰিছা এইবুলি তাই উচপি উঠিছিল আৰু চকু পানী টুপ টুপকৈ পৰিছিল হেই নিহাৰিকা মই গোটেই নাযাওঁ নহয় কামৰ কাৰণেহে যাম আকৌ আহিম নহলে একেবাৰে নিজৰ কৰিয়ে লৈ যাওঁ বলা যাবানে যা এইডাল এয়াহে আমাৰ ভাল ছোৱালী हमारी प्रेम कहानी रब ने बनाया मेहरुआ ओ मेरी मेहरुआ ओ मेरी मेहरुआ ओ मेरी मेहरुआ তাই মিচিকিয়াকৈ হাঁহিছিল মনত তাত ভাল পোৱাবোৰ ফোকাটোৰ হৈ পৰিছিল আৰু নজনাকৈ দেহত এটা অদ্ভুত ধৰণৰ শিহৰণ জাগি উঠিছিল এনেটা ৰুমলৈ বিবেক আহি পালে বিবেকক দেখি দুয়ো চপ খাই উঠে তই বোলে পৰহিলৈ যাবিগৈ পিছে তোৰ সকলো যা যোগাৰ হৈছেনে ঐ নথি পত্ৰবোৰ কিন্তু ভালদৰে ল'বি দেই আৰু গৈ পাই ফোন কৰিবি মায়েৰক চাবলৈ আমি আছো নহয় তই একো চিন্তা নকৰিবি কিবা অসুবিধা হ'লে মাথো আমাক ফোন কৰি জনাবি বাংগালোৰলৈ গৈয়ে মই 2 দিনমান অস্থিৰতাত ভুগিছিলোঁ লাহে লাহে কামত ব্যস্ত হৈ পৰিলোঁ মোৰ এনেকুৱা লাগিল নিহাৰিকা যেন মোৰ পৰা আঁতৰি গৈ আছে খা খবৰবোৰো কমি আহিছে লাহে লাহে মা অসুস্থ হৈ পৰিছে বাহাদুৰ কাই বাৰে বাৰে ফোন কৰি ঘৰলৈ মাতিছে অতিমাত্ৰা কামৰ বাবে আহিব পৰা নাছিলোঁ কিন্তু সকলো নেওচি মাৰ ওচৰলৈ ঘূৰি আহিলোঁ ঘৰত অহা 2 দিন পাৰ হ'ল অহা খবৰটো জানিও তাই এবাৰলৈ অহা নাই বিবেকক নিহাৰিকাৰ কথা হঠাৎ হাঁহি ক'লে
তাই সলনি হোৱা নাই তাই দেখোন ঘৰতে আছে মই কথাটো ঠিক বুজি নাপালো পিছদিনাখন গেৰেজ চাবলৈ গলো খুৰাৰ মৃত্যুৰ পিছৰে পৰা সেইটোও বন্ধ হৈ আছে হঠাৎ দেখিলো বিবেকৰ বাইকত নিহাৰিকা হাই স্পিডেৰে টাউনৰ ফালে গৈ আছে মই গম নোপোৱাকৈ পিছে পিছে গৈ থাকিলো সিহঁত দুইটা মাৰ্কেটলৈ গৈছে মই বাহিৰতে ৰৈ থাকিলো বহুত সময়ৰ পিছত ওলাই আহিল নিহাৰিকা নিহাৰিকা শুনাচোন নিহাৰিকা মই পিছফালৰ পৰা বহুবাৰ মাতিলো মই দৌৰি দৌৰি কাষলৈ গলো নিহাৰিকা তোমাৰ কি হৈছে ইমান দিন এবাৰো মোৰ খবৰ লোৱা নাই যে নাই একো হোৱা নাই কোনদিনা আহিলা আহিব আজি 3 দিন পাৰ হ'ল কিন্তু হয় নেকি হ'ব দিয়া মই এক বুজাব নোৱাৰা অস্থিৰ যাতনাত ভুগিলো মোক বহু ধৰণৰ প্ৰশ্নই আৰি আৱৰি ধৰিলে কিয় তাই মোক তেনেকুৱা কৰিলে তাই মোক কিবা বেয়া পাই আছে নেকি বাৰু মই দেখিবলৈ বেয়া নেকি নে তাই কাৰোবাৰ প্ৰেমত পৰিছে নাই নাই সেইটো হ'ব নোৱাৰে গোটেই ৰাতিটো উজাগৰে পাৰ কৰিলো নাই তাইক লগ কৰিবই লাগিব পিছদিনাখন লগ কৰিব গলো তোমাৰ কি হৈছে মোক কিয় এনেকুৱা কৰিছা একো হোৱা নাই আৰু মই কি কৰিলো এটা কথা শুনা আগৰ কথাবোৰ পাহৰি যোৱা মোক আৰু বিচাৰি নাহিবা কি কৈ আছা তুমি এইবোৰ যি কৈছো ঠিকেই কৈছো কিন্তু আমাৰ সম্পৰ্ক আমাৰ প্ৰেম আমাৰ ভাল পোৱা আৰু সেই সময়বোৰ মোৰ ইচ্ছা নাই এইবোৰ মোক সুধি নাথাকিবা তাই আঁতৰি গল মই ৰাস্তাতে বহি থাকিলো ফোনটো 3বাৰ ৰিং হৈ গল তাৰপিছত হেল্ল' সুব্ৰত তোৰ মাৰ টান হৈছে তই সোনকালে আছোন মই অলপো দেৰি নকৰি মাৰ ওচৰলৈ দৌৰি গলো কিন্তু মোৰ মাৰ মাত এষাৰো নাপালো এমাহ পাৰ হ'ল সকলোৰে পৰা আঁতৰি বহু দূৰলৈ কোনেও ঢুকি নোপোৱালৈকে আৰু কোনোদিন নহাৰ প্ৰতিশ্ৰুতি লৈ নীৰৱ নিস্তব্ধ হৈ থকা পৰিৱেশটোত হঠাৎ ফোনটো বাজি উঠিল মই উচপ খাই উঠিলো লাহে লাহে গৈ ফোনটো ৰিচিভ কৰিলো হেল্ল' হয় কোনে কৈছে হেল্ল' হয় কোনে কৈছে तुम मेरे हो इस पल मेरे हो कल शायद ये आलम न रहे कुछ ऐसा हो